হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোৱে ভালেই দিছে আৰু মোৰো ভালেই বাৰু। আৰু ভাবিলোঁ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰোঁ, কিন্তু ৰাতিপুৱা কৰোঁ বুলি ভাবি নোৱাৰিলোঁ কৰিব। সেইকাৰণে এতিয়া 11টা বাজি গ'লহি, মানে 12টাই বাজিলেই। ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ। ল'ৰা শুই আছে, সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কামো কৰোঁ, কথাও পাতি থাকোঁ আপোনালোকৰ লগত। অলপ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভাল পাব। আৰু এতিয়া মই মাথা গালত দেখিছিলে অকণমান আগত মই কিবা সানিছিলোঁ মানে তেনেকুৱা বিশেষ একো সানা নাই। অকণমান মুখত এলোভেৰা জেল লগালোঁ। এলোভেৰা জেল লগাই এনেই সাধাৰণ চিম্পল এলোভেৰা জেল লগালোঁ আৰু জেল লগাই কিনে অকণমান ফ্ৰেছ হোৱাৰ দৰে অকণমান সময় ৰখাই থৈ দিম। তাৰপাছত মুখখন আকৌ অকণমান খালী পানীৰে এনেই ধুই দিম। আৰু এতিয়া ফুট লৈ লওঁ, সেন্দুৰ লৈ লওঁ। চাই ধৰক ভিডিঅ'টো। গা পা ধুই কেতিয়াবাই আজৰি হ'লোঁ আৰু ভাবিছিলোঁ অকণমান পাকঘৰটো চিধিল লগাওঁ বুলি। বস্তুবোৰ ত'ত চিধিল নাইকিয়াকৈ পৰি আছে, কাৰণ জানে সৰু পোৱালি থাকিলে ক'ত কেনেকৈ বস্তু পৰি থাকে। আৰু এটা আহি পেলাই ক'ত পৰি আছে চাওক ন, সেইটো ডাষ্টবিনটো ইয়াত পৰি আছে। এইবোৰ চব ল'ৰাৰ কাণ্ড। তাক শুবলৈ দি কিনে মই ভাবিছোঁ এতিয়া গা পা ধুই আজৰি হৈছোঁ বাৰু, এটা এটাকৈ কাম বনৰ পৰা। ভাবিছোঁ পাকঘৰটো অকণমান চিধিল কৰোঁ, কিন্তু পাকঘৰটো চিধিল কৰিব লগা হ'লে অলপতো হুলস্থুল হ'ব, মানে খটাং খাটাং এইবোৰ হ'বই। তেতিয়াহ'লে ল'ৰাটো উঠিয়ে যাব, আকৌ মই আধা কৰাকৈ থৈ দিব লাগিব। সেইকাৰণে ভাবিছোঁ আজি চাফা নকৰোঁ, থাকক। বেলেগ এদিনাখন মই বাপেক থাকিলে তেতিয়া মই চাফা কৰিব পাৰিম। আৰু এতিয়া চাফা কৰি নাথাকোঁ, কাৰণ ল'ৰা উঠিলেতো আৰু জানেই কিমান উৎপাত কৰি থাকিব, ঠিকনাই নাই। আৰু মই এতিয়া তাৰ সলনি মই বেলেগ এটা কামহে কৰোঁ, যিহেতু ভিতৰতে কৰিবলগীয়া কাম। সি উঠিলেও কোনো টেনশ্যন নাই। এইটো মেচিনৰ কাম কৰোঁ বুলি ভাবিছোঁ। মানে মেখেলা ফলছ লগাবলগীয়া আছিলে মোৰে, বেলেগৰ নহয় বাৰু। ফলছ এনেকৈ লগাওঁ, সি উঠিলেও কোনো কথা নাই তেতিয়া। আৰু 12টা বাজি গ'লে যিহেতু ভাত পানী বনোৱা একো এটা ব্যৱস্থা কৰিব পৰা নাই। ভাত আছে অৱশ্যে, দালি বনাম আৰু সেনেকৈয়ে কিবা কিবি এটা বনাম আৰু খাই দিম বাৰু। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে আপোনালোকৰ বাৰু। মই কামখিনি কৰি মেলি লওঁ, তাৰ পাছত লগ পাই আছোঁ। হাই এভৰিৱান, এতিয়া বাজিলে 3:11 হ'লি আৰু দুপৰীয়া ভাত পানী খাই কৈ আজৰি হ'লোঁ। ল'ৰাকো খুৱাই আজৰি হ'লোঁ। তাৰ পাছত এতিয়া মই কৈছিলোঁ যে মেখেলা ফলছ লগাব লাগে বুলি, আৰু এতিয়া মই তাকেই কৰোঁ। চাই থাকক ভিডিঅ'টো। এয়া মেখেলা, এই কাষ মানে প্ৰথমতে যিটো দুটা কাষ থাকে ন, সেই দুটা ফালৰ এটা কাষ মই চিলাই ল'ব লাগিব। তাৰপাছত মই ফলছ লগাব লাগিব। সেইটো একদম মানে ল'ৰাহে আগতীয়া মানে হেৰি কৰিবলৈ গৈছে। আৰু চাই থাকক, মই ফলছ লগাওঁ, আপোনালোকে চাই থাকক। হাই এভৰিৱান, আজি নেক্সট দিনাখন হয়। কালি ভিডিঅ' কৰা নহ'লে আৰু ল'ৰাই বহুত ডিষ্টাৰ্ব দি দিলে, সেইকাৰণে মেখেলা ফলছ লগোৱাটো সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হ'লে আপোনালোকক দেখাম। আৰু ল'ৰা শুই আছে, ভাবিলোঁ সেইখিনি সময়তে অকণমান ভিডিঅ'টো কৰোঁ আৰু কথাও পাতোঁ। আৰু এতিয়া পাকঘৰটো অকণমান চাফা কৰি লওঁ, বাচন ধুবলৈ আছে, বাচন ধুই লওঁ। গা পা ধুই আহিছোঁ মাত্ৰ, আৰু এতিয়া বাকী যাওঁ বাচন ধুই লওঁ। ল'ৰা শুই নুঠোঁতেই, শুই আছে যিহেতু দেখুৱাই আছোঁ। গোটেইবোৰ মাছত খুৱাই থ'বলগীয়া হয় তাক বাৰু। চাই থাকক ভিডিঅ'টো। কালি যিহেতু কৰিব নোৱাৰিলোঁ, ল'ৰাই বহুত উৎপাত কৰিলে, সেইকাৰণে নকৰিলোঁ, ভিডিঅ' কৰিব নোৱাৰিলোঁ। মোবাইলটো তাকেই লগা হৈ থাকিলে, সেইকাৰণে এতিয়া ভিডিঅ'টো চাই থাকক। মই বাচন বৰ্তনবোৰ ধুই লওঁ, তাৰপাছত লগ পাই আছোঁ। হাই এভৰিৱান, কালি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ, কিন্তু শেষ কৰিব এতিয়ালৈকে পৰাই নাই। ভাবিলোঁ এতিয়া ৰাতিয়ে হৈ গ'ল, আজি নেক্সট দিনাখন যিহেতু। দুপৰীয়া অলপ ভিডিঅ' কৰিছিলোঁ, কিন্তু আৰু তাৰপিছত কৰিব নহ'লে, সেইকাৰণে ভাবিলোঁ এতিয়ানো ৰাতিৰ সাঁজটোনো কি বনাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু
ভিডিঅ'টো বেছি দীঘল নকৰি এইখিনিতে সামৰণিও মাৰোঁ নহয় জানো। আৰু মই বনাই আছোঁ এতিয়া, আজি বাপেক নাই, ঘৰলৈ গৈছে, আৰু মই পিনে বনাই আছোঁ বেলেগ তেনেকুৱা একো নাই, মানে বিলাহী আলু আৰু জিকা মানে অকণমান থুপথুপীয়াকৈ বনাম যাতে ভাতৰ সৈতে সানি খাব পাৰোঁ তেনেকুৱাকৈ, বেছি বেলেগ তেনেকুৱা একো নবনাওঁ। আৰু পটল ফ্ৰাই, কণী আমলেট, এইফালে কণী আমলেট দিয়ে আছোঁ, আপোনালোকে দেখিছে বাৰু। আৰু এতিয়া ভিডিঅ'টো বেছি দীঘল নকৰি এইখিনিতে সামৰণি মাৰোঁ। আৰু ভাতৰ লগত আজি কি আছে সেয়া গমেই পাইছে ৰাতিৰ সাঁজটোৰ লগত বাৰু। এইখিনিতে ভিডিঅ'টো সামৰণি মাৰোঁ। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।